নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই সংগীতা। আজি মই আমাৰে এখন হোটেল অপেনিং কৰিছে প্ৰায় এমাহ আগত, আৰু এতিয়া যিহেতু পূজাৰ সময়, গতিকে মই ভাবিছোঁ হোটেলখন অকণমান মোৰ চেনেলটোত দি দিওঁ, যাতে সকলোৱে গম পায়। ইয়াতে মই হোটেলখনত ষ্টুডেণ্ট কনচেশ্যন থাকিব। ষ্টুডেণ্ট কনচেশ্যনৰ কাৰণে তেওঁলোকে যদি বিশেষ আইডেণ্টি প্ৰুফ দেখুৱাব পাৰে স্কুলত বা কলেজত পঢ়ি থকা, তেওঁলোকে আনতকৈ 10 টকা কমত খাব পাৰিব। আৰু লগতে যিসকলে প্ৰাইভেটত চাকৰি কৰে, যিকোনো প্ৰাইভেট কোম্পানী হওক বা যিকোনো প্ৰাইভেট ইনষ্টিটিউটত যদি চাকৰি কৰে, তেতিয়া তেখেতসকলেও আমাৰ হোটেলত আহি আনতকৈ 10 টকা কমত খাব পাৰিব বা আনতকৈ 10 টকা কমত পেকিং লৈ যাব পাৰিব। গতিকে সকলোলৈকে আমাৰ হোটেললৈ স্বাগতম জনাইছোঁ। এইখন হ'ল হোটেল, এইটো হ'ল হল। ইয়াতে যিকোনো বাৰ্থডে পাৰ্টি বা এনিভাৰ্চাৰী পাৰ্টিও আপোনালোকে ৰাখিব পাৰে। আৰু লগতে আৰু এটা ছাইডে মই আপোনালোকক দেখাইছোঁ, আৰু এটা ছাইড এনেকৈ অকণমান আহি এইটো ছাইডে এইটো কেফে, এইখন হ'ল কেফে। ইয়াতে কেফেত আপোনালোকে যিকোনো ফাষ্টফুডৰ বস্তু আপোনালোকে খাব পাৰিব। ইয়াত ফাষ্টফুড আছে, এইখনত ফাষ্টফুড চলে, আৰু লগতে হোটেলো আছে। গতিকে দুই ধৰণে উপলব্ধ পাব আপোনালোকে, আৰু আনতকৈ যিহেতু সস্তাও পাব আইডেণ্টি প্ৰুফ দেখুৱালে। গতিকে আপোনালোক সকলো ইয়ালৈ আহিব বুলি আশা কৰিলোঁ। যিসকলে প্ৰাইভেটত চাকৰি কৰে তেখেতসকলেও কিন্তু আইডেণ্টি দেখুৱাব লাগিব। আইডেণ্টি দেখুৱালে আপোনালোকে অন্যতকৈ 10 টকা কমত পাব। ধন্যবাদ। আমাৰ হোটেলখন জেবি ৰোডত আছে, আৰু একেবাৰে বাণী মন্দিৰৰ একেবাৰে সন্মুখত বাণী মন্দিৰ যিখন কিতাপ দোকান, সেই কিতাপ দোকানখনৰ একেবাৰে ফ্ৰণ্টত ফাৰ্ষ্ট ফ্ল'ৰত আছে জেবিছ হোটেল। আপোনালোকে ভালকৈ মন কৰিলে দেখা পাব, ফাৰ্ষ্ট ফ্ল'ৰত জেবিছ হোটেল বুলি আছে। গতিকে সকলোৱে আহি আমাৰ হোটেলত এবাৰ খাই চাব বুলি আশা কৰিলোঁ। ভিডিঅ'টো চাই সকলোৱে এবাৰ শ্বেয়াৰ কৰি দিব, যাতে সকলোৰে কাৰণে এই সুবিধা উপলব্ধ হয়, আৰু আন 10জনেও যাতে কথাটো গম পায়, আৰু তেওঁলোকেও যাতে এই সুবিধাটো ল'ব পাৰে।